আপোনালোকে চাই থাকক মানে ভিডিঅ'টো। দেখাই দিয়ক। হেল্ল' গাইছ, আশা কৰোঁ কেনে আছে আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজি চাবলৈ পাইছে মই এনেকুৱা এটা জেগাত আহিছোঁ, মানে ইমানে ভাল লাগিছে। নতুনকৈ এটা দলং হৈ আছে জুবিৰগোপা ব্ৰিজত, মানে এই দলংটো কেনেকৈ হৈ আছে। তো গাইছ আপোনালোকে দেখা পাইছে মই ইতিমধ্যে আহি পালোঁ। প্লিজ একদম মজাৰ ব্লগ হ'ব, পূৰা ফুল মজা হ'ব ব্লগটো। আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক, পূৰা ফুল মজা হ'ব আৰু ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিব। আপোনালোকে চাই থাকক মানে ভিডিঅ'টো। দেখাই দিয়ক। গাইছ চাব পাৰিছে মানে কি ধুনীয়া লাগিছে। ব্ৰহ্মপুত্ৰ হয় এইটো চাওক। এইখনৰ ওপৰেদি গাড়ী যাই আছে আৰু এইখন নতুন হৈ আছে ব্ৰিজ। এইখন ব্ৰিজ নতুন হৈ আছে, বহুত ডাঙৰ, মানে বহুত ডাঙৰ। আপোনালোকে মানে চাই আছে, মানে আহিব এইটো জেগাত ফুৰিবলৈ আহিব, মানে বহুত ভাল লাগিব। এইখন চাব পাৰিছে হেড্ৰা হয়, এইখন বহুত ডাঙৰ। এইখনেদি মানে তাৰে পৰা সেই বালাগিলা উঠাই আছে আৰু তাৰে মাজত সেই পানীৰ মাজত ফুটি ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনালোকৰ কেনে লাগিছে মই নাজানো। যদি ভাল লাগে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰিবা। এইখন চাব পাৰিছে ব্ৰহ্মপুত্ৰ এই মাজত হৈ আছে, তাতে যাব নোৱাৰোঁ, তাতে মানে যাবলৈ নিদিয়ে আমাক। তো কেতিয়াবা মানে যাম, পাৰ্মিশ্যন ল'ব লাগে, পাৰ্মিশ্যন লৈ যাব লাগিব। আজি সময়ো কম। চাব পাৰিছে পানীৰ মাজৰ পৰা এইখানেদি উঠাই আছে, এইবিলাকৰ ভিতৰত যিবিলাক মানে বালা থাকে এইটো দি উঠাই আছে। এই চাওক আৰু ইয়াতে ষ্টপ কৰিব। আৰু এতিয়া নুমাব, কেনেকৈ নুমাই আছে চাওক। মানে আচৰিত, মানে পানীৰ মাজত কেনেকৈ খুটি হেৰি কৰে। বাৰু এইটোৰ ভিতৰতো মই দেখাম, আপোনালোকে ভিডিঅ'টো ফুল ভিডিঅ' চাই থাকক। এইটোৰ ভিতৰত মই যাৱাৰ চেষ্টা কৰিম, তথাপিও পাৰ্মিশ্যন নাই, তথাপিও মই ছাৰক সুধিম যদি যাবলৈ দিয়ে। মই এইটোৰ ভিতৰত মানে কেনেকৈ কি কৰি আছে মই আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। ওপৰত যাম, আপোনালোকে চাই থাকক। এইখন মই উঠি আছোঁ। ওপৰত বহুত ৰিস্ক, মানে ইয়াতে উঠিবলৈ নিদিয়ে, তথাপিও আহিলোঁ। এইখন চাবলৈ পাৰিছে মই ভিতৰত আহিছোঁ। মই আপোনালোকক ফুল দেখাম, আপোনালোকে চাই থাকক ভিডিঅ'টো, পূৰা মজাৰ হ'ব। যাবলৈ নুমাই আছে আৰু ইয়াতে হেৰি কৰি আছে, চাবলৈ পাৰিছে মানে পানীৰ মাজত মানে কেনেকুৱা মানে খুঁটি হেৰি কৰি আছে। बढ़िया है बिहार में। जो फूटा दे रहा है ना, मैंने कैसा दे रहा है ये दिखाने के लिए। ये जो है ना, ये सिंकिंग चल रहा है हमारा, ठीक है ना। सिंकिंग चल रहा है तो ये मतलब मिट्टी नीचे से काटते हैं और कुआं धंस रहा है। नीचे से मिट्टी काटते हैं, कुआं जैसे ज़मीन के लेवल होगा, फिर इसके ऊपर वो सेटिंग लगाया जाएगा, फिर से कंक्रीट होगा, फिर से कंक्रीट होगा, फिर ऊपर ढलाई होगा, फिर बैठाएंगे। बस ऐसे जो है। চলো ঠিক আছে, আপোনালোকক মানে দেখাইছোঁ, মানে আৰু চাওক আহিব নিদিয়ে, তথাপিও মই ছাৰৰ পৰা পাৰ্মিশ্যন লৈহে ভিতৰত আহিলোঁ। তো আপোনালোকক মানে ফুল দৃশ্য মই দেখাম, আপোনালোকে ভিডিঅ'টো পূৰা চাই থাকক। এই চাওক চাওক উঠাই আছে সেইটো দি হাইড্ৰা দি, এই চাওক।
भाई साहब तो घर कहाँ है? बिहार में है हमारा घर। ये देखो बिहार से आया यहाँ काम करने के लिए। हाँ बिहार हम लोग मजा लग रहा है ना यहाँ काम करना? हाँ, असम असम कैसा जगह है? मजा लग रहा है। यहाँ ब्रह्मपुत्री नदी में हम लोग मतलब कुआं का काम देखो ब्रह्मपुत्र नदी में मैंने काम करने के लिए आया, बहुत मजा आया है। करते हैं हम लोग। ये सिर्फ यहाँ यही काम करता है? हाँ यही काम करते हैं, सिंकिंग वाला काम करते हैं हम लोग। चलो ठीक है, हम चला जाएगा अभी। ठीक है।